নমস্কাৰ নৰ্থ ইষ্ট ভিউলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুস্মিতা। আজি অভিৰুচি ক্ৰীড়া দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণ আৰু যোৰহাটতো অনুষ্ঠিত কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী। ৩ ছেপ্টেম্বৰ দিনটো অসম তথা অসমবাসীৰ বাবে এক গৌৰৱৰ দিন। এই দিনটোতে জন্মগ্ৰহণ কৰিছিল প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই 1984 চনৰ পৰাই অসমজুৰি ৩ ছেপ্টেম্বৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে। বিগত বছৰসমূহৰ দৰে এইবাৰ মৰাণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ নগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় অভিৰুচি ক্ৰীড়া দিৱস। কোভিডকালীন পৰিস্থিতিৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত অনুষ্ঠিতভাৱে পালন কৰা হয় এই দিৱসৰ কাৰ্যসূচী। পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। মাৰাথন দৌৰত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এনে কাৰ্যসূচীক প্ৰশংসাৰে উপচাই পেলাইছে সচেতন মহলে। জানিব পৰা মতে অভিৰুচি আলোচনীৰ উদ্যোগত এই দিন পালন কৰিব লোৱাৰে পৰা এই দিৱসক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। প্ৰথমে আমি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ নগৰ শাখাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ ভোগেশ্বৰ বৰুৱা জন্মদিনৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ভোগেশ্বৰ বৰুৱা জন্মদিনৰ উপলক্ষে আজি আমি ৰাজ্যিক ক্ৰীড়া দিৱস আজি উদযাপন কৰিছোঁ। আমাৰ আজি মৰাণ নগৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVP মৰাণ নগৰ শাখাৰ তৰফৰ পৰা। ইয়াৰ উপৰিও যোৰহাটতো অনুষ্ঠিতভাৱে আয়োজন কৰে অভিৰুচি ক্ৰীড়া দিৱস। অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষে যোৰহাট ছাত্ৰ সন্থা আৰু অসম সেনা উদ্যোগত লগতে যোৰহাট শক্তি উত্তোলন সমাজ আৰু সহপাঠী তিৰাশীৰ সহযোগত সামূহিকভাৱে দৌৰ অনুষ্ঠান আয়োজন কৰে। যোৰহাটৰ মাজমজিয়া বৰুৱা চাৰিআলি সহস্ৰাব্দী কাননত প্ৰায় বিভিন্ন ক্ৰীড়াৰ লগত জড়িত ক্ৰীড়াৰ যোগেদি সমাজলৈ যোৰহাটৰ জাতীয় জীৱনলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা 50গৰাকী ব্যক্তিক আমি ইয়াত শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তাৰপিছতে যোৰহাটৰ অগ্ৰজ ব্যক্তিসকলক লগত লৈ তেওঁলোকৰ অভিভাৱকত্বত আমি এটা সামূহিক দৌৰ অনুষ্ঠিত কৰিছিলোঁ আৰু যোৰহাটবাসী ৰাইজৰ আজি অংশগ্ৰহণ দেখি আমি অভিভূত হৈছোঁ। তেওঁলোকৰ যথেষ্ট সঁহাৰি আমি লাভ কৰিছোঁ আৰু আমাৰ এটাই উদ্দেশ্য, আমাৰ যোৰহাট শক্তি উত্তোলন সমাজৰ প্ৰতিনিধিসকলে সদায় কৈ থাকে যে ক্ৰীড়াৰ মাধ্যমেৰে এখন সুস্থ সবল সমাজ গঢ় দিয়াত সকলোৱে আত্মনিৱেশ কৰিব লাগে, মনোনিৱেশ কৰিব লাগে। সেই উদ্দেশ্য আগত ৰাখি যাতে এখন আমি সুস্থ সমাজ গঢ়ি তুলিব পাৰোঁ ক্ৰীড়াৰ যোগেদি, আৰু সেই আশা মনত পুহি ৰাখি আজি ছাত্ৰ সন্থাই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ।